Hey guys, welcome back to my channel. So the most care finally আপোনালোকে চাইছে SK Vlog YouTube channel ভিডিও তো ফাইনালি মই আহিছিলো টিউশন পঢ়িবলৈ তো গাইস মানে বহুত দেৰি হৈ গল সেইবাবে মানে ভাবিলো অকলে অকলে যাতে ভয় লাগে তো মেলচকৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰো আৰু ঘৰলৈ যাম আৰু ষ্টাৰ্ট কৰি তো গাইস মানে লেটস গো চাই থাকক ভিডিওটো স্কিপ নকৰাকৈ লেটস গো গাইস আপোনালোকে চাব পাৰিছে মই বৰ্তমান উপস্থিত আছো মেলচকৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিলো তো ফাইনালি মেলচকৰ ৰাতি ভিউটো ইমান ধুনীয়া নহয় দিছে তো গাইস মানে ৰাতি ইমান মানে চাব পাৰিছে ইমান ৰাতি মেলচক তো গাইস মানে ইমান বেছি মানুহ নাই তো আৰু মানে আবেলি বহু মানুহ হয় বৰ্তমান একো মানুহ নাই ও মুদে কলি যা দূরে হই না যাবা ভাল পাও তোমাকে তুমি কি অনুভূজা অভিমানী নহবা দূরে দূরে নহবা তো মানে আবেলি বহুত মানুহ হয় বৰ্তমান মানে মেলচকত ইমান মানুহ নাই তো গাইস ফাইনালি আৰু কি কম মানে এতিয়া আৰু মানে বেছিকে মানে হৈ যায় তো গাইস মানে ইমান ৰাতি ভয় কৰি আছে অকলে অকলে ঘৰত যাবলগীয়া হৈছে সেইবাবে ভাবিলো এটা মানে ভিডিও বনাই দিও মানে যাতে তোমালোকে মই সাপোৰ্ট দি থাকা ফাইনালি মানে একো দেখাব পৰা নাই মই মানে মোবাইলৰ লাইটত আৰু যি চাব পাৰিছা তোমালোকে হেয়ে মানে একো চাব পৰা নাযায় গাড়ী চাৰিলে মানে দেখিব পৰা যাব পিছে আৰু মানে মোবাইলৰ লাইটৰ ইমান হেৰি নাই তো অলপ চলপ যি ভিডিঅ' আৰু পাৰো তোমালোকৰ লগত মই শ্বেয়াৰ কৰি আছো অকলে অকলে ঘৰত যাওঁতে ভয় লাগে সেইবাবে তোমালোকৰ লগত যি পাৰো আৰু সেই শ্বেয়াৰ কৰি আছো কি ক'ম আৰু যদি চেনেলত নতুন আহি থকা তেনেহ'লে মানে ভাল ভাল ব্লগিং ভিডিঅ' মই এইটো চেনেলত আপলোড কৰোঁ তো প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যনত ক্লিক কৰি অন কৰি ৰাখা তো মানে বহুত ভাল ভাল ব্লগিং ভিডিঅ' মই এইটো মানে চেনেলত আপলোড কৰোঁ তো সন্মুখৰ পৰা এটা গাড়ী আহি আছে ফাইনালি মই একো দেখিব পৰা নাই তো গাইজ বাপৰে ইমান স্পীডত গাড়ীত আছে তো মানে ইমান ৰাতি আৰু যাওঁতে ৰাস্তা মানে মই ফাইনেলি গৈছোঁ টিউশ্যন পঢ়িবলৈ তো টিউশ্যন পঢ়ি আহি আছোঁ এতিয়া ৰাতি বাজে 7টা তো মানে গাড়ী চাৰি আহিলে সন্মুখৰ পৰা যদি গাড়ী আহে ফাইনেলি একো মানে দেখাই পোৱা নাযায় তো গাইজ যদি চেনেলত নতুন আহিছে প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যনত ক্লিক কৰি অন কৰি ৰাখা তো ফাইনেলি আহি পালোঁ এতিয়া মানে আমাৰ জিৰণি কোঠাত জিৰাওঁ কাৰণ ৰাতি বহুত হৈ যাব যদি জিৰণি কোঠাত জিৰাওঁ তো ইমান ৰাতি মই কৰিবলৈ নিবিচাৰোঁ তো এতিয়া যাব লাগে মই ঘৰলৈ কাৰণ মায়ে চিন্তা কৰি আছে কিজানি যে মই কিয় ইমান ৰাতি কৰিলোঁ আজি তো ফাইনেলি মই টিউশ্যন পঢ়িবলৈ আহিছোঁ 5:30 তো অলপ প্ৰব্লেমৰ কাৰণে মই ফাইনেলি টিউশ্যন পঢ়িবলৈ 6:30 এতিয়া বৰ্তমান 7:30 বাজে তো গাইজ ফাইনেলি দেখিব পাৰিছে ফাইনেলি জিৰণি কোঠা আহি পালোঁ আৰু ইফালে এইটো স্কুল এম ই স্কুল হয় তো ইমান ৰাতি আৰু বাঁহৰ তলেদি মানে ভূতৰ এটা চিন্তা আছে তো মানে ইমান ৰাতি বাঁহৰ তলেদি কেনেকৈ যাওঁ মানে ভয় লাগে সেইবাবে মানে তোমালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি আছোঁ আৰু কি কৰিম মানে ভয়ো লাগিছে অলপ মানে ইমান ভয় মানে কৰিবলৈ একো নাই পিছে তথাপি আৰু মানে তোমালোকৰ লগত যিখিনি পাৰোঁ আৰু শ্বেয়াৰ কৰি আছোঁ ইফালে বাঁহৰ তল মানে আৰু কি ক'ম তো মানে আগৰ দিনৰ মানুহে যিসকল আছিল সেইসকলে ফাইনেলি কৈছিল যে মানে মই শুনা পাইছোঁ মোৰ আইতাসকলে কৈ থাকে মাজে মাজে যে ভূত আছে বোলে মানে বাঁহৰ তল মানে বাঁহ চাবলৈ পুৰা আৰু উগলাই আনে তো মানে সেইবিলাক কথা মনত কৰিলে এতিয়া আৰু সেইবিলাক কথা মনত নকৰোঁ কাৰণ সেইবিলাক কথা মনত কৰিলে ফাইনেলি বহুত 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 ভয় লাগিব বহুত তো এইটো মানুহ চাব পাৰিছে মানে আপোনালোকে ফাইনেলি দেখিব পৰা নাই কিজানি মানুহটো তো মানুহজন মানে ৰাতি এটা নাই দুটা নাই ফাইনেলি যিমান ৰাতি নহ'লে কিয় অকলে অকলে ঘূৰি ফুৰে আমাৰ গাঁৱৰে এজন মানুহ আছে মানে তাৰ কিজানি ভয়ছে একো নাই মই ফাইনেলি যাই আছোঁ এতিয়া ৰাতি মাত্ৰ 7:30 বাজে তই মানে ভয় কাৰণে তোমালোকৰ লগত মই ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ আৰু মানে সেইজন মানুহৰ কিন্তু ফাইনেলি কোনো ভয়ে নাই তেওঁ কোনো টেনশ্যন নকৰে আৰু মানে গাইজ মানে চেনেলত মই মানে ইমান ধুনীয়া ব্লগিং ভিডিঅ' দি থাকোঁ তো কি কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত বেল নটিফিকেশ্যনত ক্লিক কৰি অন কৰি ৰাখক
ফাইনেলি গাইছ ইমান ৰাতি চাইকেল গেৰেঞ্জি যায় মই গেৰেঞ্জি যায় মই নিজে গম পোৱা নাই তো মানে চাইকেলৰ টিউশ্যনত গৈছিলোঁ আৰু বাপৰে ভয় লাগে নিজৰ অলপ অলপ তো আৰু কি কৰিছোঁ মানে তোমালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি যাই আছোঁ আৰু মানে কি ক'ম আৰু হাও ৰাস্তাটো ইমান বেয়া আইও আৰু মানে চাইকেলৰ পৰা পৰি চৰি ভৰি চৰি নাভাঙিলে ভাল তো কি কৰিম আৰু ইয়াতে স্পীড ব্ৰেকাৰ আছে ক'ৰবাত আইও পাৰ হ'লো না ফাইনেলি গাইজ স্পীড ব্ৰেকাৰ পাৰ হ'লোঁ আৰু মোৰ এইটো চেনেলত ভাল ভাল ব্লগিং ভিডিঅ' দি থাকোঁ তো সেইবাবে কি কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত থকা বেল নটিফিকেশ্যনত ক্লিক কৰি অন কৰি ৰাখোঁ যাতে মানে ভাল ভাল ব্লগিং ভিডিঅ' পাওঁ যাতে মিছ নকৰোঁ আৰু কি কৰিছোঁ তাতে বাৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল